হেল্ল' গাইজ, জাজি স্মাইল ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই মৌচিনাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা কথা ডিছকাছ কৰোঁ যে এই পৃথিৱীত আজিকালি এইটো মডাৰ্ণ যুগত পূৰা ডিজিটেল যুগত মানুহবিলাক কেলৈ হেপী নোহোৱা হৈছে। আপুনি হেপীনে? মই হেপীনে? আপুনি যাক ফেচবুকত বহুত হেপী দেখি থাকে, ইনষ্টাগ্ৰামত ৰিলছত হেপী দেখে, ক'ত ফুৰিব যায়, আজি এইটো ৰেষ্টুৰেণ্টত, কালি ইমান দূৰত ফুৰিব গৈছে, ড্ৰেছ লৈছে, গাড়ী কিনিছে, বাট সেইসকল মানুহ হেপীনে? আপুনি নিজকে কুৱেশ্যন কৰকচোন। আপুনি হেপীনে? হেপী নহয়। কাৰণ মানুহৰ পাৰ্চনেল লাইফ, প্ৰফেশ্যনেল লাইফ যেনেকৈ বেলেগ, তেনেকৈ ছ'চিয়েল মিডিয়াৰ লাইফ আৰু পাৰ্চনেল লাইফ দুয়োটাই বেলেগ। ছ'চিয়েল মিডিয়াত আপুনি যাক বহুত হেপী দেখি থাকে, সিহঁতে অৰিজিনেলি বেছি দুখী। কেলৈ জানেনে? সিহঁতে সমাজক দেখুৱাবলৈ যে আমি সুখী, ঘৰখনত সুখী, হাজবেণ্ডৰ লগত সুখী, সেইবিলাক দেখাবলৈ, সিহঁতে প্ৰুভ কৰিবলৈ ফেচবুকত দি থাকে। আৰু যোনসকল মানুহ সঁচাকৈ হেপী, সিহঁতে ফেচবুকত কেতিয়াও নেদেখায় যে মই সুখী, কাৰণ সিহঁতে অৰিজিনেলি সুখী, বেলেগক দেখুওৱাৰ কোনো প্ৰয়োজন নাই। আৰু মানুহখিনি সুখী নোহোৱাৰ কাৰণো হৈছে কাৰণ আজিকালি কম্পিটিশ্যনৰ যুগ। আপোনাৰ ল'ৰা ছোৱালীক ভাল স্কুল পঢ়াইছে, গতিকে মোৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়াব লাগিব। আপুনি গাড়ী এখন কিনিছে, মোৰো গাড়ী কিনিব লাগিব। আপুনি 2 মহল 3 মহল বিল্ডিং বনাইছে, মোৰো বনাব লাগিব, কাৰণ আজিকালি চলিছে কম্পিটিশ্যনৰ যুগ। আৰু এজনে আনজনৰ এইবিলাক দেখি যেতিয়া মনত ফ্ৰাষ্ট্ৰেটেড হৈ থাকে, তেতিয়াই মানুহখিনি দুখী হৈ যায়। আৰু বেছিকৈ শ্ব' অফ কৰি থকা মানুহখিনি বেছি দুখী, কাৰণ সিহঁতে দেখাই ফুৰে, এজনক বেলেগক দেখুৱায় যে আমি ইমান সুখী, আমি ইমান বস্তু লৈছোঁ, ইটো কৰিছোঁ, ইটো, বাট সিহঁতে অৰিজিনেলি দুখী। সেইটোৰ প্ৰমাণ আছে। আৰু আপুনি নিজকে সুখী কৰাৰ কিছুমান টিপছ আছে। কি জানেনে? আপুনি বেলেগ ডাঙৰ স্কুলত পঢ়াইছে, ল'ৰা ছোৱালীক বহুত লাক্সাৰিয়াছ লাইফ দিছে, গতিকে আপুনি সিহঁতৰ লগত কম্পিটিশ্যন কৰিলে নহ'ব। আপোনাৰ যিমানটো আছে আপুনি সিমানটোত কম্পিটিশ্যন কৰিব লাগিব। আপোনাৰ নাই পইচা, আপুনি মানুহজনক টৰ্চাৰ দিলে নহ'ব নহয় যে মোৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়োৱা, অমুকৰ ল'ৰা ছোৱালী পঢ়াইছে, কাৰণ আপোনাৰ হাজবেণ্ডে যিমান কমাইছে বা আপুনি যিমান কমাইছে তাৰ হিচাপতহে আপুনি পঢ়াব পাৰিব। গতিকে যেতিয়া আপুনি বেলেগৰ তুলনা দিবলৈ ষ্টাৰ্ট কৰি দিব, তেতিয়া আপোনাৰ ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব, আপোনাৰ মানুহজনৰ লগত আপোনাৰ কাজিয়া হ'ব আৰু সংসাৰত অশান্তিৰ সৃষ্টি হ'ব। আৰু এটা কথা, যিসকলৰ চকু চৰহা, আনৰ ভাল দেখিব নোৱাৰে, আনে যিটো কৰে সেইটোৱে লাগে, সেইসকল মানুহৰ লাইফত কেতিয়াও হেপী নহয়। আৰু এটা কথা, মানুহৰ অলপতে সন্তুষ্টি বোলা বস্তুটো থাকিব লাগে। যাৰ অলপতে সন্তুষ্টি ভাৱ আছে, সি লাইফত হেপী। অকণমান বস্তুতে কিছুমান মানুহ সন্তুষ্ট নহয়, যে মোৰ ঘৰত আজি মাংস দি খাইছোঁ, বা মোৰ আজি পইচা নাই, মই আজি দালি ভাত খাইছোঁ, আলু চাটনি খাইছোঁ, মই হেপী হ'ব লাগিব। কিন্তু সেই বুলি মানুহজনক আপুনি টৰ্চাৰ কৰিব নোৱাৰিব যে মোৰ মাংস লাগিব, মোৰ মাছ লাগিব, কাৰণ অলপতে সন্তুষ্টি বোলা ভাৱটো আপুনি আনিব লাগিব। যিদিনা আপুনি সন্তুষ্টি বোলা ভাৱটো মনত আনিব, সিদিনাই আপুনি এই পৃথিৱীৰ চবচে হেপী। আৰু চকু চৰহা এইটোৱে কৈছোঁ যে আনৰ ভাল দেখিব নোৱাৰা, আনৰ এই 2 মহলীয়া ঘৰ, আনৰ দামী গাড়ী, গতিকে মোৰো ল'ব লাগিব। সেইবিলাক ভাৱ যেতিয়ালৈকে মনত আনিব, আপুনি কেতিয়াও লাইফত হেপী হ'ব নোৱাৰিব। গতিকে এইটোৱে হেপী হোৱাৰ এটাই আপোনাৰ মূল মন্ত্ৰ, যিটো নেকি আপোনাৰ সন্তুষ্টি, আৰু আনৰ ভাল দেখি আপোনাৰ যিটো মনত চকু চৰহা, সেইটো আঁতৰাব লাগিব। আৰু জ্বলন্ত লোকৰ বস্তু দেখিলে আপুনি জ্বলিব নোৱাৰিব, কাৰণ আপোনাৰ যিমানটো কেপাচিটি আছে আপুনি সিমানটোতে সন্তুষ্টি হ'ব লাগিব। সন্তুষ্টি আনক, তেতিয়া লাইফত হেপী হ'ব। নহ'লে কোটি টকা থাকিলেও আপুনি হেপী নহয়, যেতিয়ালৈকে আপুনি নিজৰ মনত সন্তুষ্টি নানে, লোকৰ লগত তুলনা কৰা বন্ধ নকৰে। আৰু মনত সন্তুষ্টি লাগিব, অলপতে সন্তুষ্টি, লোকৰ ভালটো আপুনি দেখি কেতিয়াও আপুনি মনত বেয়া চিন্তা নকৰিব। আপুনি লাইফৰ চবতকৈ হেপিয়েষ্ট পাৰ্চন হ'ব পাৰিব, গম পালে? সেইটোৱে আজি ক'লোঁ, এটা বাস্তৱত ঘটি থকা ঘটনা। আপোনালোকৰ লগত হৈছেনে? আপোনালোকে এনে ভাবেনে? কমেণ্ট কৰি জনাবচোন।